নমস্কাৰ বন্ধুসকল মই প্ৰাঞ্জল আপোনালোকে চাই আছে ডিএক্স ফিটনেছ আসাম আজি আমাৰ লগত উপস্থিত আছে মিস্টাৰ ওয়ার্ল্ড 80 কেজি গোল্ড মেডেলিষ্ট আমাৰ ধ্ৰুব তামুলী ডাঙৰীয়া সো তেখেতক প্ৰথমতে আমি অভিনন্দন জনাব বিচাৰিম তেখেতৰ সাফল্যৰ বাবে আমি বহুত গৌৰৱান্বিত হৈছোঁ আৰু এখেত হল আমাৰ ভাস্কৰ দা ককায়েক যিসকলে নাজানে ভাস্কৰ তামুলী ভিডিঅ' দেখিছে অলৰেডি তেখেতৰ ককায়েক হয় সো সেইকাৰণে আমি ভাস্কৰ দা জিমতে আজি উপস্থিত আছোঁ জুৰত তিনিআলিত অৱস্থিত ভাস্কৰ ট্ৰেন্সফৰমেশ্যন জিমটোত প্ৰথমতে আপোনাক সুধিব বিচাৰিম আপোনাৰ অভিজ্ঞতাটো কেনেকুৱা আছিল মিস্টাৰ ওয়াৰ্ল্ড হোৱাৰ পিছত আপোনাৰ কেনেকুৱা ফিল হৈছিল অভিজ্ঞতাটো খুবেই ভাল আছিলে ভবা নাছিলোঁ ইমান সোনকালে একচুৱেলি মানে মই বডি বিল্ডিংটো ষ্টাৰ্ট অলপ লেটকৈ কৰিছোঁ 2017ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ ফাৰ্ষ্ট খেলি মিষ্টাৰ আসাম টাইটেল পাইছিলোঁ তাৰপৰা নেক্সট মই মিষ্টাৰ ইণ্ডিয়া WBFৰ অভাৰঅল টাইটেল পাইছিলোঁ তাৰপিছত নিজকে মানে ট্ৰাই কৰি চাবলৈ জুখি চাবলৈ মন গৈছিলে কিনো হয় ইণ্টাৰনেশ্যনেল বডি বিল্ডাৰৰ লগত খেলি কেনেকুৱা লাগে তাতে দেখিলোঁ ভালেই ৰিজাল্ট লাগিলে এতিয়া বহুত উৎসাহ পাইছোঁ নেক্সট তাতছে ডাঙৰ গেম খেলিম বুলি আশা কৰি ৰাখিছোঁ তেখেতে অলৰেডি মিষ্টাৰ আসাম মিষ্টাৰ ইণ্ডিয়া অভাৰঅল চেম্পিয়নো হৈছে 2018ত মিষ্টাৰ আসাম হৈছিলে আপুনি 17ত নেক্সট আপুনি তাৰপিছত মিষ্টাৰ ইণ্ডিয়া হ'ল তো এইবাৰ ইণ্টাৰনেশ্যনেল এখন কম্পিটিশ্যনত আপুনি ওলাই গৈছে আমাৰ অসমৰ পৰা গৈ কিনে তাত বাহিৰৰ বডি বিল্ডাৰখিনিৰ লগত আপুনি কম্পিট কৰি কিনে আপোনাৰ সেইটো অভিজ্ঞতা কেনেকুৱা সেই বিষয়ে অলপ কৈ দিয়ক প্ৰথমতে ভাবিছিলোঁ মানে বাহিৰৰ বডি বিল্ডাৰ অলপ ভয় খাই আছিলোঁ কেনেকুৱা হ'ব কি হ'ব কিন্তু তেওঁলোকৰ চাইজ টাইজ বহুত ডাঙৰ আমাতছে কিন্তু হ'লেও মোৰ ৱেটত মই গ'ল পাইছোঁ কিন্তু যিমান ভয় খাইছিলোঁ তেনেকুৱা একো নাই আৰু এইটোত এই আপোনাৰ যে এই সফলতা পালে আজি কিছুদিন আগতে মিষ্টাৰ ৱৰ্ল্ডৰ ইয়াৰ আঁৰত আপোনাৰ ফেমিলি বা আপোনাৰ কোনোবা শুভাকাংক্ষী আপুনি নাম মেনশ্যন কৰিব বিচাৰিবনে নাম মেনশ্যনটো কৰিব বিচাৰিম মোৰ বহুত শুভাকাংক্ষী আছে ফাৰ্ষ্ট মোৰ ভাইটি ভাস্কৰ তামুলী ইয়ে মোক গাইড কৰিছিলে দুইজনৰ ডিছকাছৰ মাজতে এইখিনি সাফল্য লৈছোঁ বুলি ভাবিছোঁ ছেকেণ্ডলি মোৰ মা মোৰ ৱাইফ তাৰপৰা আমাৰ WBFৰ ছেক্ৰেটাৰী পৰাগ চৌধুৰী তাৰপৰা মঞ্জিল দা জয়ন্ত দা ৰাজীৱ দা এইসকল শুভাকাংক্ষীৰ কাৰণে মই আজি এইটো ষ্টেজত আহি পাইছোঁ আৰু ধ্ৰুৱদা এজন প্ৰফেশ্যনেল এখেত এজন পুলিচ বিষয়াও হয় বহুতে হয়তো এইটো কথা নাজানে বিষয়া নহয় দলৰ কৰ্মচাৰী হয় যিয়ে নহওক পুলিচত কৰ্মৰত এজন কৰ্মচাৰী তেখেত চ' তাৰ মাজতো এতিয়া কুৱেশ্যনটো হ'ল বহুতৰে প্ৰব্লেমটো কি হয় চাকৰিৰ বহুতৰে থাকে কি মই চাকৰি কৰি আছোঁ ৰাতিপুৱা 9টাৰ পৰা গধূলি 6টালৈকে ডিউটি থাকে মই জিম যাব নোৱাৰোঁ এনেকুৱা বহুতে উজোৱাত দেখুৱাই চ' পুলিচৰ চাকৰি কেনেকুৱা আমি দৰ্শক জনাব দৰকাৰ নাই জানে তো তাৰ মাজতো আপুনি জিমটো কেনেকৈ মানে এই বস্তুটো মেইনটেইন কৰি আছে একচুৱেলি পুলিচৰ কৰ্মব্যস্ততাটো চব পুলিচৰে থাকে মোৰো তেনেকুৱাই আছিলে কিন্তু মই এই গেমটোত জড়িত বুলি গম পাই বিশেষকৈ মই নাম ল'ব লাগিব আমাৰ DIG ৰাণা ভূঞা ছাৰ ৰাজীৱ হাজৰিকা ছাৰ PTC প্ৰিন্সিপাল আছিলে আৰু এজন তেখেতসকলে মানে মোক সুবিধা দিছিলে মই এতিয়া পুলিচৰ এজন জিম ইনষ্ট্ৰাক্টৰ হিচাপে কৰ্তব্যত আছোঁ তো সেইকাৰণে মই জিমটো কৰিবলৈ সুবিধা পাওঁ তাৰ মাজতে নিজৰ ব্যস্ততাৰ মাজতো জিমটো কণ্টিনিউ কৰিছোঁ তেওঁলোকৰ সুবিধাৰ কাৰণে আজি এইটো ষ্টেজত আহি পাইছোঁ মানে তেওঁলোকৰ পৰা ফুল ছাপোৰ্ট পাইছে আপুনি হয় অনাৰেবল আমাৰ DIG ৰাণা ভূঞা ছাৰৰ পৰা মই বহুতখিনি সুবিধা পাইছিলোঁ PTC DIG হৈ থাকোঁতে তেখেতৰ সুবিধাৰ কাৰণে আজি এইটো ষ্টেজত আহি পাইছোঁ এতিয়া মিষ্টাৰ ইণ্ডিয়াৰ পৰা মিষ্টাৰ ৱৰ্ল্ডলৈকে যিখিনি মাজৰ আপোনাৰ জাৰ্ণিটো যিখিনি মানে আপোনাৰ প্ৰিপাৰেশ্যন জাৰ্ণি নহয় এই প্ৰিপাৰেশ্যনৰ সময়ছোৱাত আপোনাৰ ডায়েট বা কিবা বেলেগ চেঞ্জ কৰিছিল নে যিহেতু এইখন এখন ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন হয় মানে আপোনাৰ এক্সাৰচাইজৰ ফালৰ পৰাই হওক বা ডায়েটৰ ফালৰ পৰাই হওক এই বস্তুখিনি কিবা চেঞ্জেছ আনিছিল নে আপুনি চেঞ্জেছটো আনিছিলোঁ আজিকালিতো আপ টু ডেট হৈয়ে থাকে চব চাইণ্টিফিক হয় তো লাষ্ট ইয়েৰ যিখিনি কৰিছিলোঁ তাতছে অলপ এক্সট্ৰা কৰিছিলোঁ আৰু ফলো পাইছিলোঁ মোৰ 2-এটা উইক পইণ্ট আছিলে প্লাছ সেইকেইটা বডি বিল্ডিংটো এনেকুৱা মানে আপোনাৰ খুব কম সময়ত চেঞ্জিং নাহে তো অলপ এক্সট্ৰা কৰি কিনে এবাৰ অলপ চেঞ্জ পাইছিলোঁ নিজকে আৰু আশা কৰিছোঁ নেক্সট আৰু ভালদৰে প্ৰিপেয়াৰ হ'ম বুলি ভাবিছোঁ আৰু ভিউৱাৰ্ছখিনিয়ে মোক বহুতে কমপ্লেইন কৰি থাকে তুমি ডায়েটৰ কথা কিয় নুসুধা বডি বিল্ডাৰখিনি যিখিনি মই ইণ্টাৰভিউ লৈছোঁ মই ডায়েটৰ কথা সোধা নাযায় তেনেকৈ
চ' আপোনাক সুধিব বিচাৰিম আপোনাৰ ডায়েট লিষ্টখন কেনেকুৱা আচলতে ৰাতিপুৱাৰ পৰা গধূলি থুলমূলকৈ কৈ দিয়ক ইমান ডিটেইলছত ক'ব নালাগে একচুৱেলি ডায়েট লিষ্টটো ক'বলৈ গ'লে বহুত দীঘল হৈ যায় আৰু চমুকৈ ক'লে হ'ল মানে নৰ্মেল ডায়েট লিষ্ট আৰু গেম প্ৰিপেৰেশ্যনৰ ডায়েট লিষ্টটো বেলেগ হয় গেম প্ৰিপেৰেশ্যনত কাৰ্বটো একেবাৰে কমাই দিয়া হয় মই একচুৱেলি মোৰ কাৰ্বটো অলপ আগতীয়াকৈ এৰি দিছিলোঁ আগতে এবাৰ অলপ কাৰ্বটো অলপ টাইম ল'লোঁ লাষ্ট টাইমতহে একেবাৰে নীল কৰিছিলোঁ প্ৰটিনৰ মাত্ৰাটো বঢ়াই দিয়া যায় আদাৰ্ছ ফ্ৰুইটছ वगैरह এইবিলাক আৰু এনে নৰ্মেলি কম্পিটিশ্যনৰ সময়তটো এইটো বেলেগ কিন্তু কম্পিটিশ্যনৰ ধৰক আগত 3-4 মাহ বা 5 মাহ আগত সেই সময়ত ডায়েটটো কেনেকুৱা থাকে আপোনাৰ সেই সময়ত কাৰ্বহাইড্ৰেট প্ৰটিন আৰু হেল্ডি ফেটছ গোটেইখিনিয়ে খোৱা যায় আৰু লাহে লাহে কাৰ্বটো কমাই অহা হয় লাষ্টৰ ফালে একেবাৰে কাৰ্বটো নীল কৰা যায় আৰু জাংক ফুড বা সেইবিলাকতো নাহে আৰু সেইবিলাক নাহে জাংক ফুড এইটো বস্তু আচলতে মোক বহুতে কমপ্লেইন কৰে যে তুমি ইণ্টাৰভিউবিলাক লোৱা ডায়েট লিষ্ট কিয় নুসুধা চ' আজি মই ফাইনেলি সুধিলোঁ ধ্ৰুৱদাক তেখেত আজি কিছুদিনৰ আগতে চেম্পিয়ন হৈ আহিছে গতিকে চেম্পিয়ন এজনৰ পৰা আপোনালোকে ডায়েট লিষ্টৰ কথা গম পালে তেখেতে কি কেনেকৈ কি খায় চমুকৈ হ'লেও ক'লে গোটেইখিনি চ' আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি এতিয়া ভৱিষ্যত পৰিকল্পনা মানে কি এতিয়া খেলবিলাক মই একচুৱেলি যিকেইখন খেল খেলিছোঁ গোটেইকেইখনতে চেম্পিয়নে হৈছোঁ এতিয়ালৈকে মই তেনেকৈ হাৰা খেল বুলিবলৈ নাহে ক'বলৈ গ'লে সেইকাৰণে উৎসাহটো বাঢ়ি গৈছে আৰু খেলিবলৈ মনো নাযায় বহুত খৰচী হয় তাৰ পৰা আমাৰ অসমত বডি বিল্ডিং খেলি যি বিশেষ একো লাভ নেদেখোঁ কিন্তু এইটো এটা মানে কি ক'ম অপ্ৰিয় হ'লেও সত্য কথা কিন্তু এটা নিচাত পৰিৱৰ্তন হৈছে এতিয়া নেক্সট জিকি আছোঁ আকৌ ভাবোঁ ষ্টপ কৰি দিম এতিয়া নেক্সট আকৌ খেলিবলৈ মন এতিয়া নেক্সট ভাবিছোঁ মই IFBBৰ মানে প্ৰ' লীগবিলাক খেলিম বুলি ভাবিছোঁ মানে প্ৰ' কাৰ্ডৰ কাৰণে খেলিম বুলি ট্ৰাই কৰিম বুলি ভাবিছোঁ 1 বছৰমান গেপ দি IFBBটো বহুত টাফ এছ'চিয়েশ্যন হয় তাত কম্পিট কৰিবলৈ মানে উৎসাহিত হৈছোঁ এই গেমখন জিকি তাৰ বাবে আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল আপুনি আৰু আগুৱাই যাওক চ' আপোনালোকে দেখিবলৈ পাইছে ভাস্কৰদা জিমত আমাৰ জনপ্ৰিয় অভিনেতা বেহাৰবাৰী আউটপোষ্টৰ কে আৰু মোহনো উপস্থিত আছে আচলতে চ' আপোনালোকে কি তেখেতক কেনেকৈ শুভেচ্ছা দিব বিচাৰিব আচলতে আমি ধ্ৰুৱদাক লগ পাই সঁচাকৈ মানে খুব আনন্দিত অথনি মই কংগ্ৰেচুলেশ্যন দিছোঁ দাদাক লগ পাই তেওঁক এনেকৈ ইমান ওচৰৰ পৰা পালোঁ আমাৰ ফালৰ পৰাতো শুভেচ্ছা আছে আৰু তেওঁক দেখি আমিও উৎসাহ পাওঁতো শুভেচ্ছা বহুত শুভেচ্ছা দাদা আৰু আগুৱাই যাওক সেইটোৱে আমাৰ কাৰণে গৌৰৱ আচলতে দাদাক দেখি আচলতে উৎসাহ পাইছোঁ এক্সাৰচাইজ কৰা প্ৰেৰণা পাইছোঁ চ' এয়াই আছিল মিষ্টাৰ ৱৰ্ল্ড 80 কেজিত গ'ল্ড মেডেলিষ্ট ধ্ৰুৱ তামুলী ডাঙৰীয়া চ' তেখেতক লগ পাই আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব যদি ভাল লাগিল ভিডিঅ'টো তেতিয়াহ'লে কমেণ্ট কৰক আৰু যদি নতুন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানে ধন্যবাদ